দুখীয়া মাছমৰীয়া আৰু ৰজাৰ কাহিনী। বহু বছৰ আগত পশ্চিমীয়া দেশত এজন ৰজা আছিল। ৰজাজন সৎ আৰু দানশীল আছিল। এদিনাখন ৰজা আৰু ৰাণীয়ে সোণালী নদীৰ পাৰত ফুৰিবলৈ গৈছিল। তাত এজন মাছমৰীয়াই মাছ মাৰি আছিল। ৰজা আৰু ৰাণীয়ে দেখিবলৈ পাইছিল যে মাছমৰীয়াই এটা প্ৰকাণ্ড ডাঙৰ মাছ নদীৰ পৰা ধৰিছিল। ৰাণীয়ে মাছটো মনে মনে খুব পচন্দ কৰিছিল আৰু ৰজাক কাণে কাণে ক'লে যে মহাৰাজ, মাছটো বৰ ভাল লাগিছে, আপুনি সোধক মাছমৰীয়াই মাছটো বিক্ৰীৰ দাম কিমান দিছে। ৰজাই ৰাণীৰ খুব মৰম কৰে আৰু ভাল পায়। ৰাণীৰ মন ৰখাৰ বাবে ৰজাই মাছমৰীয়াক সুধিলে মাছটোৰ বিক্ৰী দাম কিমান। মাছমৰীয়াই ৰজাক ক'লে, মহাৰাজ, আপোনাক এই মাছৰ বিক্ৰী দাম কেনেকৈ ক'ব পাৰিম। মহাৰাজ, মাছৰ বিক্ৰী দামটো দূৰৰেই কথা, আপুনি চালে এই মাছমৰীয়াই আপোনাৰ গোলাম হৈ যাব আৰু এই ৰাজ্যৰ সকলোবোৰতো আপোনাৰ। ৰজাই দুখীয়া মাছমৰীয়াৰ কথা শুনি মাছটোৰ দাম ৪,০০০ দিৰহাম দিছিল। কিন্তু ৰাণীয়ে মাছটোৰ দাম ৪,০০০ দিৰহাম বেছি হৈছে বুলি মহাৰাজক দিৰহামখিনি ঘূৰাই ল'ব কৈছিল। ৰজাই ভাবিছিল, যদি মই দিৰহামখিনি দুখীয়া মাছমৰীয়াৰ পৰা ঘূৰাই লোৱা হয়, তেতিয়া মাছমৰীয়াই ভাবিব মহাৰাজৰ কথাৰ কোনো দাম নাই। ৰজাই ৰাণীক ক'লে যে এয়া অসম্ভৱ। কিন্তু ৰাণীয়ে কোনো কাৰণতে মান্তি হোৱা নাছিল। হঠাৎ বুদ্ধি উলিয়াই ৰাণীয়ে ৰজাক ক'লে, মহাৰাজ, আপুনি মাছমৰীয়াজনক সোধক মাছটো মতা নে মাইকী। যদি মতা মাছ বুলি কয় তেতিয়া আপুনি মাইকী মাছ লাগে, আৰু মাইকী মাছ বুলি কয় তেতিয়া আপুনি মতা মাছ লাগে বুলি ক'ব। মাছমৰীয়াই কেতিয়াও ক'ব নোৱাৰিব মাছটো মতা নে মাইকী, তেতিয়া আপুনি দিৰহামখিনি ঘূৰাই ল'ব। ৰাণীৰ কথা মতে ৰজাই দুখীয়া মাছমৰীয়াক সুধিছিল মাছটো মতা নে মাইকী। কিন্তু মাছমৰীয়াজন খুব চালাক আৰু বুদ্ধিয়ক আছিল। মাছমৰীয়াই ৰজাক ক'লে যে মহাৰাজ, মাছটো মতাও নহয় মাইকীও নহয়, মাছটো নপুংসক, মানে হিজৰা। দুখীয়া মাছমৰীয়াৰ কথা শুনি ৰজাই আনন্দতে হাঁহি হাঁহি আকৌ ৪,০০০ দিৰহাম দিছিল। কিন্তু মহাৰাজৰ হাতৰ পৰা ১ দিৰহাম মাটিত পৰি গৈছিল। মাছমৰীয়াই ১ দিৰহামটো মাটিৰ পৰা বুটলি লওঁতে ৰাণীয়ে দেখা পাইছিল। ৰাণীয়ে কথাটো ৰজাক ক'লে। ৰজাই বুদ্ধিয়ক মাছমৰীয়াজনক সুধিলে, আপোনাৰতো লোভ কম নহয়, মাটিত পৰি যোৱা দিৰহামটো কিয় বুটলি ল'লে। তেতিয়া মাছমৰীয়াই কৈছিল যে মহাৰাজ, এই দিৰহামটোত আপোনাৰ ছবি আছে আৰু আপোনাৰ ছবিসমূহক সন্মান কৰোঁ। যদি কোনোবাই খোজকাঢ়ি যাওঁতে ভৰিৰে গচকি যায়, তেতিয়া আকৌ ৰজাই সন্তুষ্ট হৈ ৪,০০০ দিৰহাম মাছমৰীয়াজনক দিছিল আৰু ৰাজ্যৰ মন্ত্ৰী পদ অধিষ্ঠিত কৰিছিল। এয়াই আছিল দুখীয়া মাছমৰীয়া আৰু ৰজাৰ কাহিনী।